50,000 মানুহ হৈছে কিন্তু ইয়াত কি 50,000 বেছি কিয় কম কৈ থাকে স্যার ওদালগুৰি অহা যোৱা নাই 1 লাখ মানুহ হৈছে কিবা 50,000 বুলি ভাই ইয়াত আমাৰ কোনো মানা নাই আমি সাপোৰ্ট মাটি ফাটাটো দিব আৰম্ভ কৰিছে মই প্ৰমোদ বড়ো নহয় আমি ইউপিপিএল দল নিচিনা নহয় যি কয় সেইটোৱে কৰে কিন্তু আৰু এটা ডাঙৰ কথা কৈছে সংখ্যালঘুসকলক কোনেও একো কৰিব নোৱাৰে আমি সংখ্যালঘু BTC অঞ্চলত যিসকল সংখ্যালঘু আছে তেওঁলোকে একো নকৰে বুলি কথা উচ্ছেদ নকৰে বা এই ক্ষেত্ৰত কৈছে একো নকৰে মানে CMA BTCত আহি পেলাই আমাৰ মুছলিম সম্প্ৰদায়ক একোটো গালি দিয়া নাই কোনোবা আদিবাসী কোনোবা ৰাজবংশী একোটো কোৱা নাই ST নীতি বুলিতো কোৱা নাই বৰ্ষাসকলক প্ৰটেকশ্যন ক্লাছ হিচাপে দিব লাগে এইটোতো নিদিম বুলি কোৱা নাই অকল মুছলিমৰ কথা কোৱা নাই এছ এ হোল মানে BTC উন্নয়নৰ কাৰণে চিফ মিনিষ্টাৰ ডাঙৰীয়াই আমাক সহায় কৰিব বহুত আঁচনি ঘোষণা কৰি কৈছে বাছ UPPL এটা অভিযোগ কৰিছে যে আপুনি এতিয়া বেছি সংখ্যালঘু UPPL বা এপছৰ কথা শুনিলে আপুনি মৰি যাব এইবিলাক কথা নুসুধিবি এইটো মৰি যাব তই কথালৈ খাপ কৰা যায় ইহঁতৰ কথাটো বিশ্বাসেই ল'ব নালাগে যদি বিশ্বাস কৰি পেলাই কাম কৰে মৰি যাব মৰি যাব আপুনি কাম কৰিছোন ইহঁতৰ কথা লৈ পেলাই একবাৰ কাম কৰিছোন আপুনি BTC কাউন্সিলত যোৱাকালি বহু কৈছিলে আমাৰ ষড়যন্ত্ৰ এইটোৱেইতো কৈছোঁ আপুনি প্ৰমোদ বড়ো বা আপছৰ কথা লৈ পেলাই যদি কিবা কাম কৰে বা বিশ্বাস কৰে তেতিয়াহ'লে আপুনি মৰি যোৱাটোৱেই ভাল মৰি যাব 50,000 মানুহ হৈছে কিন্তু ইয়াত কি 50,000 বেছি কিয় কম কৈ থাকে স্যার ওদালগুৰি অহা যোৱা নাই 1 লাখ মানুহ হৈছে কিবা 50,000 বুলি ভাই প্ৰমোদ বড়োৱে কৈছে যে BTC আর প্রমোদ বড়ো কথা উঠি থাকে দেই প্রমোদ বড়ো কথা আপসের কথা শুনিলে আপনি মরি যাব ইয়ার দ্বারা কাম কৰা সমষ্টিত আজিও ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হৈছে আহিব দে না এই ঝাৰখণ্ডৰে মুখ্যমন্ত্ৰী অসমতো মুখ্যমন্ত্ৰী নহয় অসমৰ মুখ্যমন্ত্ৰীটো হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দে প্ৰভাৱ পৰিব নেকি ঝাৰখণ্ডৰ মানুহ ঝাৰখণ্ডত প্ৰভাৱ পৰিব দে ঝাৰখণ্ডৰ মানুহ হয় সি ঝাৰখণ্ডত প্ৰভাৱ পৰিব ইয়াৰ প্ৰভাৱ নপৰে চলো